সকলোকে ভোগালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ। আৰু আজি হৈছে উৰুকা, আৰু উৰুকাৰ দিনটো আৰম্ভণি মাৰ লগত চাহ একাপতে কৰিলোঁ। আৰু এইফালে মাৰ লগত চাহ খাই হোৱাৰ পিছত আমাৰ ভাত খাবলৈ হৈ গৈছিলে। আৰু এইফালে ভাত খাই হোৱাৰ পিছত মা, মই, ভণ্টি তিনিজনী খুৰাহঁতৰ ঘৰলৈ বুলি ওলাই ল'লোঁ। কাৰণ আজি উৰুকা, ৰাতিলৈ আমি সকলোৱে মিলি পিনে খানা খাম বুলি খানা এটা আয়োজন কৰিলোঁ। উৰুকাৰ দিনাখন প্ৰত্যেক বছৰ আমি গোটেই পৰিয়ালটো মিলি খানা খাওঁ। আৰু এইফালে আমাৰ বিহু আয়োজন পুৰা ভালকৈ চলিছে, আৰম্ভ হৈ গৈছে। এইফালে ককাই মাছ জোখোৱাত লাগি আছে। क्या बोला तूने? A few inches later. আৰু এইফালে আমি আহি পাই গ'লোহি। পাই দেখিছোঁ কি পাপাও আহিলে, পাপা ডিউটি আছিলে। আৰু আহি পাই লৈ এয়া আমাৰ ডেন্স আৰম্ভ। अरे कहना क्या चाहते हो? मेरा मोबाइल फोड़ गया है। क्या सीन है? The next morning. সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ। আৰু আজি হৈছে ভোগালী বিহু, সেয়েহে আমি সকলোৱে সোনকালে উঠি গা পা ধুই মেজি জ্বলাই সেৱা কৰি মেলি অকণমান পাছতকৈ ওলাই গ'লোঁ বৰমাহঁতৰ ঘৰলৈ বুলি। আৰু গৈ মেলি সকলোৱে ভাবিলোঁ আজি বগৰী খুন্দি খাওঁ, সেইকাৰণে বগৰী আনি সকলোৱে খুন্দি মেলি খাই ভাবিলোঁ আজি গোটেই ফেমিলিটো ছোৱালীবোৰে মিলি খানা এটা খাওঁ, সেই আয়োজন কৰিলোঁ। হৈ গ'ল। আৰু আজি মই মোৰ ভিডিঅ'টো ইমানখিনিতে এণ্ড কৰিব বিচাৰিছোঁ। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।